নমস্কাৰ, মই ডৰথি। মোৰ নতুন এটা মেকআপৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আৰু এই ভিডিঅ'টো আছিলে 9 জুলাই। দেখিছেনে কিমান দিনৰ মূৰত মই ভিডিঅ' আপলোড কৰিছোঁ। বাৰু যি কি নহওক, সেইদিনা আছিলে মাতুবা জোৰোণ। মোক যিমান সময় টাইম দিছিলে মই সিমান সময়তে আহি পায় আৰু কইনা অলপমান সন্মান দিলে, তাৰ বাবে ধন্যবাদ মাতুবা। আৰু এতিয়া আমি একদম মেকআপটো কৰিবলৈ আৰম্ভ কৰি লৈছোঁ। কেনেকুৱা মেকআপ লাগিব কইনাৰ পৰা জানি ল'লোঁ, কেনেকুৱা ধৰণৰ মেকআপটো বিচাৰে। আৰু সেইদিনাখন বহুত গৰম আছিলে, তাৰ লগতে আৰু কাৰেণ্টটো মানে বহুত ডিষ্টাৰ্ব দি আছিলে। আৰু তেনেকৈ মানে মেকআপটো কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু লগতে আমাৰ কইনাগৰাকীয়ে বহুত ঘামে, বহুত বেছিয়ে ঘামে। কইনাগৰাকী কোনো ধৰণৰ ডিমাণ্ড নাছিলে, আৰু কইনাগৰাকী এনেও মৰম লগা আৰু লগতে বহুত মৰমীয়াল তাই। আৰু কম দিনৰ ভিতৰতে আমি বহুতেই ফ্ৰী হৈ গৈছিলোঁ। তাই মানে আমাৰ ঘৰৰ ওচৰতে ভাড়া আছিলে, আৰু তেনেকেই আমি চিনাকি হোৱা। হেয়াৰ ষ্টাইলটো চিম্পুলেই বিচাৰিছিলে, আৰু কইনাগৰাকী মানে আগৰ চুলিখিনি বহুতেই পাতল আছিলে, আৰু ময়ো চিম্পুলকৈ দিবলৈ চেষ্টা কৰিলোঁ। আৰু এইটোৱে হৈছে কইনাৰ ফাইনেল লুকটো। কেনেকুৱা লাগিছে জনাবচোন। মোৰ কিন্তু বহুতেই মৰম লাগিছে, আৰু তাত থকা মানুহবিলাকেও বহুত ধুনীয়া লাগিছে বুলি কৈছে। বৰ্তমান ব্ৰাইডেল বুকিংসমূহ চলি আছে, তাৰ লগতে ৰাস আৰু ভাওনাৰ মেকআপসমূহো চলি আছে বুকিংসমূহ। আপোনালোকে মোক যোগাযোগ কৰিব পাৰে।